নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে এভৰিথিং আছামিজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মায়দিয়া সকলোৱে নিশ্চয় নামটো শুনিছে। অতি দুৰ্গম অঞ্চল হোৱাৰ বাবে খুব কম সংখ্যক পৰ্যটকহে আহে যদিও আপোনালোকক আমি আজি লৈ যাম এই সূৰ্য উঠা দেশৰ এই মনোৰম প্ৰাকৃতিক পৰিৱেশ মায়দিয়ালৈ। ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া আগবাঢ়ি যাওঁ সেই মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। বন্ধুসকল, আমি এয়া যাত্ৰা আৰম্ভ কৰিছোঁ নামৰূপৰ পৰা। গৈ থাকিম, আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ভাল পাব নিশ্চয় ভিডিঅ'টো। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি বৰ্তমান ৰয়িঙৰ পৰা ওলাইছোঁ আকৌ যাবলৈ মায়দিয়া। এয়া আমি মায়দিয়াৰ ৰাস্তাত বৰ্তমান। চাওকচোন কি সুন্দৰ পাহাৰ, কাষে কাষে নৈ। খালি আপোনালোকে যাওঁতে এটা কথা ধ্যান ৰাখিব, যাতে প্ৰফেশ্যনেল ড্ৰাইভাৰ বা ড্ৰাইভিং কৰা মানুহে আপোনালোকে লৈ যাব। কাৰণ ইয়াৰ ৰাস্তাটো যদিও বৰ ধুনীয়া, কিন্তু ৰাস্তাটো বহুত সৰু আৰু কিনাৰতে দ খাৱৰি। বলকচোন আগবাঢ়ি গৈ থাকোঁ। এয়া চাওক, স্ন'ফল হোৱা ঠাইবোৰ আমি পাইছোঁ। আৰু বেছি সময় নাই, 10-20 মিনিট পিছতে আমি মায়দিয়া উপস্থিত পামগৈ। চাওক চাৰিওফালে ৰাস্তাৰ কাষে কাষে বৰফ। এতিয়া আমি যিমানেই আগবাঢ়ি যাম, বৰফবোৰ কাষত স্ন'ফলৰ পৰিমাণ সিমানেই বাঢ়ি যাব আৰু কাষতো আপোনালোকে বৰফ দেখি গৈ থাকিব। কি সুন্দৰ ঠাই, অসমৰ কাষতে লাগি আছে। সকলোৱে এবাৰ যাব, চাই আহিব পাৰিব। আমি ছিকিম যাওঁ, গেংটক যাওঁ, টাৱাং যাওঁ, কিমান দূৰ দূৰ যাওঁ, কিন্তু ডিব্ৰুগড়ৰ পৰা প্ৰায় 180 কিলোমিটাৰ হ'ব মায়দিয়ালৈ। তালৈ ওচৰতে চাই আহিব পাৰোঁ, ইমান দূৰ যোৱাত। সেইবোৰ ঠাইলৈ আমি যাম, কিন্তু ওচৰতে যদি কাৰোবাৰ যোৱাৰ খুব সপোন আছে, তেন্তে এই অঞ্চললৈ নিশ্চয় আহিব পাৰে। খালি বাৰে বাৰে কৈছোঁ, আপোনালোকে ড্ৰাইভিং কৰোঁতে সাৱধান হ'ব লাগিব, আৰু বিশেষভাৱে কাৰণ ৰাস্তাটো সৰু, কিছুমান বহুত ডেঞ্জাৰাছ টাৰ্ণিং আছে কাৰণে। বি কেয়াৰফুল, লগত প্ৰফেশ্যনেল সদায় লৈ যাব।
দুকাষে বৰফ, মাজে মাজে আমি পাৰ হৈ গৈ আছোঁ। ওখ ওখ পাহাৰ। আপোনালোকে যদি মায়'দিয়ালৈ আহে তেন্তে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 8,000 পৰা 9,000 ফুট ওখ ঠাইত আমি অৱস্থিত হওঁ। ইমান ওখ পাহাৰ, তাৰ ওপৰত আমি উঠি গৈ আছোঁ। আপোনালোকে খালি ছাইডলৈ যদি চায় তেন্তে নিশ্চয় ভয়টো লাগিব অলপ। আপোনালোকে যদি এনেই চকু ফুৰায় তেন্তে ভয় কৰিব নিশ্চয় অলপ, কাৰণ বহুত দ হয় আৰু কমেও 6-7টা পাহাৰৰ ওপৰলৈ গুচি যাব লাগে। 8,000 ফুট ওখ, -4 ডিগ্ৰী চেলচিয়াছ। ইয়াত বৰ্তমান আমি খন্তেক সময় পিছতে উপস্থিত হ'মগৈ। আপোনালোকে চাব, -4 ডিগ্ৰী চেলচিয়াছ হয়তো এই 4 মাহে হয় অৰুণাচলৰ এই ঠাইডোখৰতো। বাকী সময়ত আপোনালোকে অসমত যেনেকুৱা ইয়াতো একেই পাব, খালী ৱেডাৰটো অলপ বেলেগ হয়। ইয়াৰ আচলতে ইয়াৰ যোনটো ঠাণ্ডা হয় সেই ঠাণ্ডাটোৱে আপোনাক কঁপাই নুতোলে, কিন্তু অসমৰ যোনটো ঠাণ্ডা হয় সেই ঠাণ্ডাটোৱে আপোনাক কঁপাই তোলে। চাওঁচোন বলক, আমি গৈ আছোঁ, পামগৈ আৰু। লগতে আৰু এটা কথা বন্ধুসকল, আপোনালোকে যেতিয়া মায়'দিয়ালৈ ভ্ৰমণ কৰিব বা আপোনালোকে যেতিয়া যাব, লগত সদায় কিন্তু খোৱা বস্তু লৈ যাব। আৰু কাৰণ আপুনি তাত হোটেল দোকান বা কিবা খাওঁ বুলি যদি ভাবে, আপুনি তেনেকৈ তাত সুবিধা নাই। আৰু যদি খাই আপুনি 1 পেকেট মেগী দাম হ'ব তাত 50 টকা, আৰু আপুনি তাতকৈ 10 পেকেট মেগী ঘৰৰ পৰা লৈ যাওক, বনাই পিনি লৈ যাওক। আৰু সদায় মানে লাঞ্চ ডিনাৰ এইবোৰ যদি তাত কৰিম বুলি ভাবিছে তেন্তে তাত হোটেলৰ আশা কৰি নাযাব কেতিয়াও। আপোনালোকে ঘৰৰ পৰা লৈ যাব সকলো খোৱা বস্তু, নহ'লে দিনটো আপোনালোকে ভোকতে থাকিব লাগিব যদি তাত খাম বুলি ভাবি পিনি যায়। তাৰ প্ৰতি খেয়াল ৰাখিব আৰু নিজৰে ভাল হৈ। তাৰপিছতে আৰু এটা কথা, মানে তাত আপোনালোকে থাকিম বুলি যাব নোৱাৰে, কাৰণ তাত থকাৰ তেনেকুৱা সুবিধা নাই, ইমান সুবিধাজনক নহয় আৰু ঠাইডোখৰ মানে থাকিবলৈ। আপোনালোকে যদি ষ্টে কৰিম বুলি ইমান সুবিধা নাপাব তাত। তো আপোনালোকে যদি যায় ঘৰত ৰাতি 12টা বজাৰ পিছত ঘৰৰ পৰা ল'লে, যদি শিৱসাগৰ যোৰহাট এইবোৰ ছাইডৰ পৰা যাওঁ বুলি ভাবে 12টা বজাৰ পিছত ঘৰৰ পৰা হয় ৰয়িং আপোনালোকে ৰাতিপুৱা 5টা বজাত 6টা বজাত পাই গ'ল। তাৰপিছত আপোনালোকে সোমালে 7টা বজাত আপোনালোকে টিকেট খুলি দিব। আপোনালোকে ইনাৰেল পাৰ্মিটৰ টিকেটটো লৈ পিনি আপোনালোকে ৰয়িঙৰ পৰা আপোনালোকে মায়'দিয়াত চাই মেলি আকৌ সন্ধিয়া আগে গুচি আহিব পাৰে। কাৰণ সন্ধিয়াৰ তাৰ ৰাস্তাবোৰত স্ন'ফলটো ইমানেই বেছি হয়, কাৰণ আপুনি গাড়ী ঘূৰাবও নোৱাৰে আৰু গাড়ী আহিবও নোৱাৰে, কাৰণ গাড়ী ব্ৰেক আপোনালোকে মাৰিব নোৱাৰে তাত। যদি ব্ৰেক মাৰিম বুলি ভাবে তেন্তে আপুনি মানে সেইটো আউট অফ কণ্ট্ৰল গুচি যায় মানে গাড়ীখন। তো আমি যেতিয়া গৈছিলোঁ আমাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কথাখিনি কৈছোঁ। তো আপোনালোকে চাব আৰু যাওক ভালকৈ এবাৰ ফুৰি আহিব সকলো। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, চাই থাকক এতিয়া সকলোৱে। মই গৈ আছোঁ, দেখুৱাই থাকিম। আৰু বিশেষ নহয়, এইখিনিয়ে ক'বলগীয়া কথা আছিলে, কাৰণ যিহেতু ময়ো প্ৰথমবাৰ গৈছিলোঁ। তো আপোনালোকেও যদি যায়, কোনোবা যদি যাবলৈ মন যায়, তো আপোনালোকেও তেনেকৈ, কাৰণ মই এই কথাখিনি জনা নাছিলোঁ। যেতিয়া প্ৰথমবাৰ গ'লোঁ তেতিয়াহে মই এই কথাখিনি জানো, আৰু সেইবাবে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ, যাতে আপোনালোকৰো সুবিধা হয়, আপোনালোকৰ যাবলৈ সুবিধা হয়, অহা যোৱা কৰিবলৈ সুবিধা হয়, যাতে অসুবিধা নপৰে। আমি এতিয়া মায়'দিয়া পালোঁ। চাওকচোন চাৰিওফালে কেৱল বৰফ। অসমত থাকি যদি অসমৰ কাষতে বৰফ চাওঁ বুলি ভাবে, স্ন'ফল ঠাই যাওঁ বুলি ভাবে, বৰফৰ অঞ্চলত যাওঁ বুলি ভাবে, তেন্তে আপোনালোকে নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ আপোনালোকে মায়'দিয়া আহিব পাৰে। আৰু আগবাঢ়িবলৈ দিয়ে, কাৰণ এইফালে যাব পাৰে, ৰাস্তাৰে যায় পাৰ হৈ যায়। আপুনি গাড়ী চলাওঁতে খুব সাৱধান হ'ব লাগিব, যাতে গাড়ীৰ চকাৰ কাৰণ বৰফৰ ওপৰত যদি আপোনাৰ গাড়ীৰ চকাটো উঠে তেন্তে আৰু ভাবি ল'ব গাড়ী আপুনি দাঙি পিনি ঘূৰাব লাগিব। আৰু আমাৰো সেই একেই অৱস্থা হৈছিলে।
আমি গাড়ী নিজে দাঙি পিনি ঘূৰাইছোঁ প্ৰায় কেইজন জীৱন হৈ গৈছে কাৰণ বৰফৰ ওপৰত যদি গাড়ী চকাটো উঠিছে তেন্তে গাড়ী চকাটো আৰু ঘূৰি থাকে যেনেকৈ বোকাত খোজে লাগি পিনে তেনেকৈ ঠিক ঠিকেই আৰু চাওকচোন কাষত কি ধুনীয়া সুন্দৰ পৰিৱেশ অলপ আগুৱাই যাওঁ আৰু বৰফটো চাইছোঁ আমাৰ লগত আপোনালোকেও চাওক চাৰিওফালে বৰফ আৰু বৰফ গছ গছনিৰ ওপৰত চাওক বৰফ পাহাৰৰ ওপৰত চাওক বৰফ ৰাস্তাৰ ওপৰত চাওক বৰফ চাৰিওফালে বৰফ আৰু খোজকাঢ়োঁতে খুব সাৱধান হৈ খোজকাঢ়িব কাৰণ বহুত পিছল আৰু ছাইডত আপুনিতো দেখিছে কিমান দ খাব বা ওপৰৰ পৰা যদি আপুনি তললৈ চায় তাতে মূৰ ঘূৰাব আপুনি গতিকে তললৈ নাচাব ওপৰলৈ চাব আৰু চাওক ঠাণ্ডা বৰফ এই ৰাস্তাটোতো ফ'ৰ হুইলাৰ গাড়ীৰ বাহিৰে বেলেগ কোনো গাড়ী আপুনি চলাব নোৱাৰে আচলতে ৰাস্তাটো কাৰণ বৰফৰ ওপৰততো বেলেগ গাড়ী চলাই নকৰে চাওক বৰফ Aku harus punya foto dari bebek di masjid ini. Terus ada sih gitu.
ini aku naik aku jadi wah gue nah kerap gue wah kerap পাহাৰখন বন্ধুসকল kerap waktu gue আপোনালোকে ভিডিঅ'টো kerap waktu gue তেন্তে লাইক ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কমেণ্টত জনাব কেনেকুৱা পালে আৰু আগলৈ আৰু ভিডিঅ'টো এতিয়া মোৰ যিটো